7 বজাৰ পৰা নিশা 9 বজালৈ বন্ধ থাকিব বাৰত। আপুনি যদি বুজিব পৰা নাই তেন্তে এই ভিডিঅ'টো শেষলৈ চাওক, মই আপোনাক বুজাই দিছোঁ। যদিহে আমি ঘৰৰ ভিতৰত সোমাই থাকোঁ তেন্তে এই ভাইৰাছটো বিয়পাৰ চান্সটো অতিকৈ কম আছে, কাৰণ এই ভাইৰাছটো বিয়পে সিজনৰ পৰা আন এজন ব্যক্তিয়ে সংযোগ কৰাৰ পৰা। গতিকে আপোনালোকে সাৱধান হওক, নিজেও ঘৰৰ ভিতৰত থাকক, আন এজনকো বুজাই দিয়ক যে যাতে আপোনাৰ লগতে আন এজনৰো জীৱন সুস্থ হৈ থাকে। গতিকে আৰু এটা কথা কৈ দিছোঁ আপোনালোকক, এই ভাইৰাছটো মাস্ক পিন্ধিলে যে একো নহয় সেইটো নহয়। মাস্ক এনি টাইম যদি পিন্ধি থাকে তেন্তে আপোনাৰ তাতকৈ বেছি ডাঙৰ বেমাৰহে সোমাব। গতিকে আপোনালোকে প্ৰয়োজন অনুসৰি মাস্ক পিন্ধক, আৰু লগতে মাছ মাংস খালেই যে আপোনালোকৰ এই ভাইৰাছটো বিয়পে সেইটো কোনো কথা নহয়। আপুনি সুস্থ শৰীৰে যদি আপোনাৰ এই ৰোগটো যদি প্ৰতিৰোধ কৰিব বিচাৰে তেন্তে সুস্থ হৈ থাকিব লাগিব। গতিকে আপোনালোকে মাছ মাংস খোৱাৰ পৰা এই বেমাৰ কেতিয়াও নহয়, কাৰণ আপোনালোকে কৰোণা ভাইৰাছক লৈ যি টি কথা গাঁৱে ভূঞে বা চহৰে নগৰে একো কথা নুলিয়াব যে আপোনাৰ আকাশৰ ওপৰেদি এখন কিবা প্লেন যাব, কিবা যাব, ঔষধ পঠিয়াব, মেডিচিন দিব, এইবিলাক সকলো মিছা। থেংক ইউ ফৰ ৱাচিং।